চাৰিআলিকেইটা ক্ৰচিং চাব লাগিব। দুজন দুজন হৈ দিয়া। হেলমেট নিপিন্ধা বাইদেউ ভালকে তুলিছে পোৱালি হেলমেট নাই হাইড্ৰেশ্যন পইণ্ট পিছত হেৰি আহিল নে যদি দূৰৰ পৰা তুলিবে দূৰৰ পৰা
সমাজৰ আলোচনালৈ গৈছোঁ আমাৰ উপস্থিত থকা অসমনাথীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহোদয় আৰু আমাৰ উপস্থিত থকা অসমনাথীৰ এডিজি চিআইডি এডিজি GSA initiative Tilinga cycling youngsters cycling group is bringing about an ecosystem of pro sports, anti-drug and pro-society board. Big cheers to the boys and girls. Cycling boys and girls and also the old and young. All of them are congratulations on the International Day Against Drug Abuse and Illicit Trafficking. Today is the International Day Against Drug Abuse and Illicit Trafficking. Drug abuse are unbelievable. I'm sorry, but then sports are without drug abuse than others. We're going to be very, very careful about it. Aru, Amar Mazok, our society, Ahom Police, we supply chain to it. Aru hit Korida, we supply to Udai Neru, Aru Deep Bostala, I mean, long, Loisu, Aru Luinaki. Aru Ekatra, we society, and Nabantu. সমাজখনে আমাক যথেষ্ট সহায় কৰিছে মোটিভেটিভ পেজ টুইটাৰ হওক ফেচবুক হওক যথেষ্ট বিভিন্ন খবৰ আহে আমাৰ এতিয়া চিআইডি পৰা চিনাকি কৰিছোঁ চিআইডি এডিচি মিষ্টাৰ AYVK কৃষ্ণ তেখেত এডিচনেল ডাইৰেক্টৰ জেনেৰেল চিআইডি তেখেত অলপ দিনৰ আগতে CBI পৰা আমাৰ অসম বিভাগৰ জইন কৰিছে অসম কাৰ্ডৰ ভেৰি ব্ৰিলিয়েণ্ট অফিচাৰ তেখেতে আহি আমাৰ এণ্টি ড্ৰাগ কেম্পেইনটোৰ এতিয়া প্ৰধান হোতা আমাৰ হ'ল মিষ্টাৰ কৃষ্ণ আৰু গোটেই ডিষ্ট্ৰিক্টবোৰৰ লগত সহায় লৈ পেলাই তেওঁলোকে এনেকুৱা এটা ইক'চিষ্টেম গঢ়ি তুলিছে যাতে ড্ৰাগ ডিলাৰ্ছবিলাক ভিতৰত সোমাই থাকে এতিয়া আমি 30টালৈকে PTSত সোমাই দিছোঁ এইবোৰ কোনো কোৰ্টৰ কেছেছ নোহোৱা এনেকুৱা ধৰণৰ আমি চিষ্টেম কিছুমান কৰিছোঁ যিবোৰ অসমত কেতিয়াও কৰা হোৱা নাছিলে এতিয়া আমি 1000 কোটি টকাৰ ড্ৰাগছ বায়ন কৰিছোঁ আৰু ড্ৰাগছবোৰ ৰাখি থোৱাটো ডেঞ্জাৰাছ কামে আমি ট্ৰাই কৰিব কোৰ্টৰ অৰ্ডাৰ লৈ আমি নাৰ্কোটিক কণ্ট্ৰল ব্যুৰো আৰু নাৰ্কোটিক কণ্ট্ৰল ব্যুৰোৱে এই ক্ষেত্ৰত আমাক বহুত ডাঙৰ সহায় কৰিছে ৰাস্তাৰ কাষে যাব